নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি ৰাতিপুৱাই আমাৰ ফেমিলিটো ওলালোঁ দেউতাৰ কোৱাৰ্টাৰলৈ। দেউতা চাকৰিৰ পৰা ডিচেম্বৰ মাহত অৱসৰ ল'ব, গতিকে ভাবিলোঁ যে দেউতা অহাৰ আগতে আমি এবাৰ গৈ আহোঁ। আৰু এইফালে ভাইটি এইজন যে দেখিছে, এইজন হৈছে এওঁৰ সম্বন্ধীয় দাদা। তেখেতকো বহুত ধন্যবাদ, তেখেতে আমাৰ বাবে গুৱাহাটীৰ পৰা আহিছে, গতিকে মনৰ পৰাই বহুত বেছি ধন্যবাদ। আৰু এয়া দেউতা মা, আমি পুনৰ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আৰু ৰাস্তাত চাহ পানী খালোঁ, অৱশ্যে আপোনালোকক ইমানখিনি দেখুওৱা নহ'ল। আৰু এতিয়া গৈ আমি চিধা জেঠীমাহঁতৰ ঘৰত সোমাম। জেঠীমাহঁতৰ ঘৰৰ পৰা মোৰ ভণ্টি দুজনীকো ল'ম, তেওঁলোকে গ'লে আকৌ ভাল লাগিব, গতিকে এইয়া দেখুৱাই দিছোঁ। তেওঁলোককো আমি ল'লোঁ, লৈ পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু এতিয়া গৈয়ে চিধা আমি কোৱাৰ্টাৰলৈ যাম। ক'ৰবালৈ ফুৰিব গ'লে যোৱা গ্ৰুপটো যদি ডাঙৰ হয় ভাল লাগে নহয়নে? এইজনে কিবা এটা ক'ব, সেইজনে কিবা এটা ক'ব, বহুত ভাল লাগে তেনেকৈ। ইয়া দেখিছেনে, কেমেৰা অ'পেন হ'লেই কিবা নহয় কিবা প'জ আহিয়ে যায় তাইৰ। গতিকে এইফালে আকৌ দাদাও মোক কিবা কিবি কৈয়ে আছে, কেমেৰাটো ওলালে কিবা জোকাব ধৰে। আৰু ইপিনে কৈ আছে তেখেতৰ বহুত ভোক লাগিছে, তেখেতে গুৱাহাটীৰ পৰা আহিছে, গতিকে ভাতকেইটা মেইন, ভাতকেইটা বেছি নালাগে, অলপ হ'লেও দাদাক ভাতকেইটা লাগে, গতিকে গৈয়ে দাদাই ভাত খাম কৈ আছে। আৰু এইজনী হৈছে সৰুজনী জেঠীমাৰ ছোৱালী। এইফালে আকৌ আহিয়ে দাদাই ভাত কৰিয়ে আছে, মই কৈছোঁৱে, গতিকে দাদাই ভাত খাব সোমালে। মাংসখিনি নহ'লেই বনোৱা, কিন্তু দাইল হৈছে বাৰু, দাইল ভাতে খাই দিলে যেনেকৈ। তেওঁৰ ধৈৰ্য নোহোৱা হৈছে। এইয়া দেখিছেনে, ভাতকেইটা খাইহে শান্তি আৰু এনাৰ্জি পাইছে। যি নহওক তেখেতে ভাতকেইটা খালে। আৰু খোৱাৰ পিছতে আমি গ'লোঁ পানীৰ যিটো ছিষ্টেম, সেই ছিষ্টেমটো চাবলৈ। ইয়াৰ পৰাই পানীবিলাক ছাপ্লাই হয় দেউতাহঁতৰ আৰু এই ছিষ্টেমটোৰ বিষয়ে মই ইমান বিশেষ নাজানিম, কিন্তু চাই বহুত ভাল লাগিছে। ইমান ধুনীয়াকৈ ৰাখিছে, আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ মই। ইমানখিনি যিখিনি ভিডিঅ' বনাইছোঁ, এটা ভিডিঅ'তে ইমানখিনি দেখুৱাটো সম্ভৱ নহয়, কিন্তু যিখিনি দেখুৱাব পাৰি সেইখিনি দেখুৱাব ট্ৰাই কৰিছোঁ। আৰু যিখিনি নোৱাৰি মই নেক্সট ভিডিঅ'ত দিবলৈ ট্ৰাই কৰিম আপোনালোকলৈ। আৰু চাইছোঁ আৰু গোটেই কেম্পাছটো ধুনীয়াকৈ চাইছোঁ। এই দেউতা অহাৰ পিছত আৰু এইবিলাক ক'তনো চাবলৈ পাম, গতিকে গোটেইবিলাকে আমি ঘূৰি পাকি চাইছোঁ। আৰু গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, মই ভিডিঅ' দি যাম।